অনুষ্ঠানৰ জৰিয়তে দুই তিনিটা কথা ৰাইজৰ সন্মুখত যাতে আমি ক'ব পাৰো তাৰ বাবে আজি আপোনালোকক ইয়াত আমি নিমন্ত্ৰণ কৰিছো। প্ৰথম কথা, এই ঘৰৰ টকা 100% প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিছে। এই টকা কোনো GRS, GPS, পঞ্চায়ত, বিডিঅ'ই আমাক দিয়া নাই। গতিকে কোনেও কাকো 1 টকাও ঘোষ নিদিব। এই কথাটো মই প্ৰথম আপোনালোকক অনুৰোধ কৰিম। কোনোবাই যদি কাবাক 1 টকাও দিয়ে আমি কিন্তু আপোনালোকক বেয়া পাম। কালি যদি মই বাতৰি কাকতত ক'বাত পাওঁ যে কোনোবাই কাবাক 20,000 টকা দিলে, 10,000 টকা দিলে, আপোনালোকক মই বেয়া পাম আৰু যিসকলে ল'ব তেওঁলোক জেলত যাব লাগিব। যিসকলে ল'ব তেওঁলোকে জেলত যাব লাগিব। সেইবাবে আপোনালোকক আজি ইয়াত যি বহি আছে, আমাৰ আই মাতৃসকল আহিছে, তেওঁলোকক মই এটা কথাই ক'ম যে এই যে হাতপুথিখন আমি উদ্বোধন কৰিলো, এই হাতপুথিত লিখা আছে যে আপোনালোকে নেক্সট ইনষ্টলমেণ্ট কেতিয়া পাব, তাৰ পিছৰ ইনষ্টলমেণ্ট কেতিয়া পাব।